কেঁচুখান্দা পলিটিক্সটো গম পাইছে আপুনি সেই পলিটিক্সটো তেওঁলোকে চলাই আছে মানে তেওঁলোকৰ যিমানখিনি BPF মন ভাঙি গৈছে 17 বছৰ যি উদ্দেশ্যেৰে তেওঁলোকে দাদাগিৰিভাৱে আমাৰ BTRটো চলাই আছিলে BTCত প্ৰত্যেক মানে ঘণ্টাতে কিবা এটা নহয় কিবা এটা ঘটনা তেওঁলোকে কৰাইছিলে এটা জাতি আন এটাৰ জাতিৰ মুখত চাব নোৱাৰা হৈছিলে এজন ব্যক্তিৰ ঘৰত যাব নোৱাৰা হৈছিলে সেইটো কালকে তেওঁলোকৰ সময়ত আছিলে কিন্তু আজি যে শান্তি কৰিছে সেইটো তেওঁলোকে সহ্য কৰিব পৰা নাই যাৰ ফলত মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ ময়ো অস্ত্ৰ ধৰিছিলোঁ জাতিৰ কাৰণে মাটিৰ কাৰণে আৰু মাৰ কাৰণে কিন্তু 2020 চনৰ 27 জানুৱাৰীত আমাৰ যি থাৰ্ড বড়ো একৰ্ড ইয়াৰ দ্বাৰা আমাৰ যিমানখিনি সমস্যা নিষ্পত্তি হ'ল কিন্তু সেইটো সত্ত্বেও যে BPFে সহ্য কৰিব নোৱাৰি 2 দিনৰ ভিতৰে এটা সংগঠন হস্ত্ৰ সংগঠন কৰাত ইনভলভ আছিলে এই কথাটো সমাজে কিয় গম পোৱা নাই কি কাৰণত আজি কিছুমান ব্যক্তি জংগলত গুচি গৈছে আকৌ কাৰ নেতৃত্বত কাৰ উচতনিত কি যুক্তিত আমি যে ইয়াত 2টা 3টা 4টা লৈকে কোকৰাঝাৰত থাকিব পৰা অৱস্থাত আছো এই সময়ত 5 বাজিলে আমি সকলো ঘৰৰ ভিতৰত সোমাব লগা হৈছিল সেইটো কিয় বুজি পোৱা নাই আমাৰ মানুহে হাগ্ৰামাই ৰবিৰামেতো কবিছো ৰবিৰাম এজন গুণামো হয় ৰবিৰামক মই গুণামৰ লগত বুজাম ৰবিৰাম এজন গুণামো আছিলে হাগ্ৰামাই এজন গুণামো আছিলে এই গুণামহৰ যুঁজৰ কাৰণে আমাৰ সৰু সৰু গছবোৰ ঘাবোৰ ফুকাই গৈছিলে মৰি গৈছিলে এই সময়ত হাজাৰ হাজাৰ মানুহৰ হত্যা হৈছিলে ৰবিৰাম আৰু হাগ্ৰামাৰ নেতৃত্বত এটো আমি পাহৰি যোৱা নাই আৰু যে হাগ্ৰামা আৰু ৰবিৰামে পাৱাৰত আহিব এই সপোনত কিবা ঘৰ সজা নিচিনা কথা